আপোনালোকক মই আজি এনেকুৱা এটা কাহিনী ক'বলৈ ওলাইছো যিটো কাহিনীয়ে আপোনাৰ মাজত যদি নিৰাশা আনিছে তেনেহলে আপোনাক আজি এই ভিডিঅ'টোৱে অনুপ্ৰেৰণা যোগাব যে জীৱনত আচলতে চৰকাৰী চাকৰিয়ে শেষ নহয় এই শেষটোৰ পৰা আৰম্ভণি হয় আচলতে এক নতুন কথাৰ সেই কথাটোৱে এই ভিডিঅ'টোৰ মাজেৰে মই আজি আপোনালোকক দেখুৱাম আজি মই যাৰ কাহিনী আপোনালোকক ক'বলৈ ওলাইছো বা যাৰ কথা মই আজি আপোনালোকক দেখুৱাবলৈ লৈছো তেওঁৰ কথা শুনিলে আপোনালোকে নিশ্চয় অনুপ্ৰেৰণা পাব আৰু এইখিনিতে মই এটা কথা কওঁ আপোনালোকে কেতিয়াবা বাৰু মাছৰুম খাই পাইছেনে মই কিন্তু খাই খুব ভাল পাওঁ দেই মাছৰুমৰ কিন্তু যথেষ্ট স্বাস্থ্যসন্মত গুণো আছে মাছৰুমৰ ক্ষেত্ৰত এই যে মাছৰুম খেতি কেনেকে কৰে আপোনালোকে জানেনে আজি আমি দেখুৱাম যে মাছৰুমৰ খেতি কেনেকে কৰে মাছৰুমৰ খেতি কেনেকৈ কৰে এইটো ডাঙৰ কথা নহয় কিন্তু কি জানেনে মাছৰুমৰ খেতি কৰি এজন ব্যক্তিৰ মান্থলি ইনকাম শুনিলে আপুনি আচৰিত হ'ব কিমান জানেনে আপুনি মই হেতু কথা হয়তো ভবাই নাই যে মাছৰুমৰ খেতি কৰি এজন লোকে বছৰি 15 লাখৰ পৰা 25 লাখ টকা ইনকাম কৰিছে এয়া কিন্তু খুব সৰু সুৰা ইনকাম নহয় দেই হয়তো কোনো চাকৰিয়ালেও গোটেই বছৰটোত ইমান টকা দৰমহা লাভ নকৰে কিন্তু মই যাৰ কথা কৈছো বা ভিডিঅ'টোত আপুনি যাক দেখি আছে এইজন ব্যক্তিয়ে কিন্তু মাছৰুমৰ খেতি কৰি ইমানখিনি টকা উপাৰ্জন কৰি আছে মাহিলি তেওঁৱে নহয় আচলতে এই কামটো তেওঁ গাঁওখনৰ নলবাৰী এখন সৰু গাঁৱৰ কথা কৈছো এই নলবাৰী তেওঁলোকৰ যিখন গাঁও আছে এই গাঁওখনৰ কিন্তু বহু লোককে তেওঁ সংস্থাপনো দিছে এই সংস্থাপনৰ জৰিয়তে কিন্তু এখন ঘৰ চলিছে আৰু এই সৰু কোঠাটোলৈ যাওঁ বলক আমি এতিয়া এই সৰু কোঠাটোলৈ সোমাই যাওঁ দেখিছেনে এই সৰু কোঠাটোত যে এই চিলিণ্ডাৰবোৰ দেখিছে ইয়াতে মাছৰুমৰ খেতি এনেধৰণে কৰা হয় যেতিয়া এই চিলিণ্ডাৰবোৰ পৰিণত হয় তেতিয়াই এই মাছৰুমবোৰ এই বিশেষ পলিথিনৰ যিটো চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰটোৰ ফুটি এইদৰে মাছৰুমৰ যি পাহি বা পোখা দেখিছে এনেধৰণে ওলাই আহে এই ৰুমটোত হয়তো প্ৰায় 2500 মান চিলিণ্ডাৰ আছে তেওঁ আমাক হেতুৱে কৈছিল 2500 মান চিলিণ্ডাৰ আছে আৰু আজি দেখিছে কৃষকসকল পুৱাই আহিছে মাছৰুম ছিঙিবলৈ আৰু এনেধৰণে তেওঁলোকে মাছৰুম ছিঙে বজাৰলৈ নি বিক্ৰী কৰে আৰু উপাৰ্জন যথেষ্ট ভাল বুলি তেওঁ ইতিমধ্যে কৈছে দেখিছেনে ৰুমটোৰ একদম এই মূৰৰ পৰা সেই মূৰলৈ কেৱল শাৰী শাৰীকৈ মাছৰুম ৰব আমি বহুত কথা পাতিলো মই কোৱা কথাটো আপোনালোকে বাদেই দিয়ক বাৰু আহকচোন আমি তেওঁ মুখেৰে শুনো যিগৰাকী এই মাছৰুমৰ যি খেতি দেখিছে মাছৰুমৰ খেতিৰ যাৰ চিন্তাৰ ফলত আজি এনে এটা অনুষ্ঠান গঢ়ি উঠিছে তেওঁৰ মুখেৰে শুনোচোন আহক তেওঁ কি কয় এই খেতিৰ বিষয়ে নমস্কাৰ মোৰ নাম হেমন্ত নাথ মই নলবাৰী জিলাৰ বৰজাৰ গাঁৱৰ হয় আমাৰ গাঁওখনৰ নাম বৰজাৰ হয় মই 2010 মানৰ পৰা মাছৰুমৰ খেতি কৰি আছোঁ 2016 মানৰ পৰা বেছি প্ৰফেচনেলি বেছি বহলভাৱে খেতিখন কৰিছোঁ তো মই এইটো আহ্বান নতুন উঠি অহা নিবনুৱা চামৰ বা যিবিলাকে খেতি কৰিব বিচাৰে আমাৰ লগত বা কেভিকে বা হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ লৈ ট্ৰেইনিং কৰিও তেখেতসকলে বহুত সুবিধাও ল'ব পাৰে কাৰণ চৰকাৰৰ বহুত ভাল ভাল স্কিম আৰু সুবিধাও আছে এইবিলাকো ল'ব পাৰে আৰু মাছৰুম এটা এনেকুৱা ভাল খেতি যিটো ঘৰত থাকিয়ে কৰিব পাৰে আমাৰ বেছি ভাল বজাৰখন আছে আমাৰ ভূটানত আমি ভূটানতে এক্সপৰ্ট কৰোঁ ইফালে বিটিআৰখন থাকিল বিটিআৰতো ভাল বজাৰ এখন আছে গুৱাহাটীতো আছে তো আমাৰ প্ৰডাকশ্যন যিমান হয় তাতকৈ আমি বজাৰখন বেছি বহলহে আছে আমি দিব পৰা নাই বছৰি ইনকাম আমি লকডাউনৰ আগতে 50 লাখ মান টকা টাৰ্ণ অভাৰ আছিলে আমাৰ বছৰত কিন্তু অলপ বিজনেছ ইটো হয় এতিয়া 28-30 লাখ মান টকা বছৰত হৈ আছে এতিয়া আপুনিয়ে কওকচোন চৰকাৰী চাকৰিলৈ ৰৈ থাকি সময় নষ্ট কৰি থকাৰ কিবা অৰ্থ আছে জানো তেওঁলোকে ইয়াত বুলে বহুতকে ট্ৰেইনিংও দিছে আৰু সেই ট্ৰেইনিং কৰা ব্যক্তিসকলে এতিয়া নিজৰ ঘৰে ঘৰে গৈ সৰু সৰুকে হলেও মাছৰুমৰ খেতি আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে এটা ভাল উপাৰ্জন পাই আছে আৰু ইয়াত সোমায়ে কিবা মনটো ভাল লাগি যোৱা নাইনে চাওকচোন মাছৰুমৰ খেতিৰ যিটো ঘৰ আছে সেই ঘৰটোৰ পৰা যদি বাহিৰলৈ ওলাই অহা হয় একদম চাৰিওফালে খুব ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নকৈ তেওঁ ঘৰখন ৰাখিছে এটা সোমায়ে এটা আচলতে পজিটিভ ভাইবছ মনলৈ আহে নহয় জানো তেওঁলোকে কিন্তু যথেষ্ট কষ্টও কৰিছে দেই সেই কথাও কিন্তু আমি মানিব লাগিব আৰু এই মাছৰুম তেওঁলোকে ক'ত বিক্ৰী কৰিছে গৈ জানেনে ভূটান পৰ্যন্ত কাৰণ ভূটানত বুলে মাছৰুমৰ যথেষ্ট চাহিদা আছে ভূটানৰ মানুহে যথেষ্ট পৰিমাণে মাছৰুম খায় আৰু ঘৰুৱা বজাৰখনৰ সমান্তৰালকৈ এতিয়া চাও সুবুৰীয়া দেশৰ বজাৰো তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে আচলতে ইয়াকে কয় যে চিন্তাই প্ৰথম কথা আপুনি যদি চিন্তা কৰিব জানে আপুনি যদি উপযুক্ত বস্তু এটাক লৈ বিজনেছ কৰিব জানে
তেনেহলে কেতিয়াও আপুনি বিফল নহয় ইয়াৰ প্ৰমাণ এয়াই আৰু মই কিন্তু কলো দেই কাৰোবাৰ নিৰ্দেশত তলতীয়া হৈ চাকৰি কৰাতকৈ এই কাম কিন্তু বহুত গুণেই ভাল বহুতে কিন্তু এই ভিডিঅ'টোৰ পৰা বহুত কথা শিকিব পাৰিব দেই বহুত কথাই শিকিব পাৰিব আৰু কি জানেনে আমাৰ ওচৰত পথ বহুত আছে তাক আচলতে সঠিক সময়ত নিৰ্বাচন কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই ভাবিছো এই সৰু ভিডিঅ'টোৰ পৰা কিছু পৰিমাণেও হলেও বহু লোক উপকৃত হ'ব যিসকলে আচলতে জীৱনত এটা উপাৰ্জনৰ পথ বিচাৰি আছে তেওঁলোকে নতুনকৈ চিন্তা কৰি জীৱনটো আগুৱাব পাৰিব মই যিমান পাৰো আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' প্ৰত্যেক সপ্তাহতে বা প্ৰত্যেক দিনাখনে লৈ আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি এই ইনফৰ্মেটিভ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ